जितु आगन्तुक जितु बिहुर आगे आगे जितु नोंथांमोन हाग्रामा सारनि डाइरेक्ट स्टेटमेन्ट आसार्टिभ सेन्टेन्स माने बिथाङा फोरमायखाबाय माने 2026 नि विधानसभा एमएलए इलेक्शननि रिजाल्टखौ दिनैनो होखाबाय मानोना एनडिए नेशनेल डेमोक्रेसि एलायन्स जिथुनाखि एनडिए बिजेपि सरकारानो 26आव सरकाराव फैफिनखागोन बे बाथ्राखौ डिक्लेयार होबाय डाइरेक्ट इनफरमेशन एस्ट्रलजार होनना बुंनांगोन रायजो राजा नोंथांमोन एस्ट्रलजार जायखौ जोङो मनोबिगियान नायखांगिरि होननानै बुङो बिथाङा सासे एस्ट्रलजार बायदि फोरमायहरबाय माने 2026 विधानसभा इलेक्शननि इलेक्शन पलखौ तो बिथाङा मा बुंदों आरो एसआरनि सोमोन्दै एसे फोरमायदों एसआर स्पेशल स्पेशल रिभिजन अफ इलेक्टोरेल इन आसाम बिनि सायावबो फंनैसो फोरमायदों तो भिडिअखौ नोंथांमोना नायलांदो जितु आगन्तुक जितु बिहुर आगे आगे जितु निर्वाचन हब এই নির্বাচনত এনডিএ বিজেপি মিত্ৰজোঁট এনডিএ চৰকাৰ বনাব আৰু চিফ মিনিষ্টাৰটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 100% হ'ব বাছ এইবিলাক নাম আপোনালোকে বেলেগৰ লগত সুধিবি মোৰ লগত সুধিব নালাগে ডক্টৰ যি দলে মৰিছে এই দলটো কিবা কথা পাতা যায় নেকি নাম কৰ্তন যে হৈছে বহুত অভিযোগ উত্থাপন হৈছে যে এইটো আজি আমাৰ চিএম ছাৰে আমাৰ জয়ন্ত মল্ল ডাঙৰীয়া আৰু মই আমাক দুইজনক দায়িত্ব দিছে যে আজিৰ ভিতৰত আমি 5টা জিলাৰ ডিচি সকলক লৈ পেলাই আমি আলোচনা কৰিব আৰু এই সমস্যাটো নিশ্চয় আজিৰ ভিতৰত সমাধান হৈ যাব তো ডাঙৰ বিটিচিৰ কাৰণে ডাঙৰ সমস্যা নহয় চিএম ছাৰে অলৰেডি আমাক জনাইছে যে সেইটো ঠিক কৰি লওঁ বুলি তো আজি আমি আবেলি 5টা 6টা বজাত ডিচি সকলৰ লগত আমি মিটিং কৰিম আৰু ঠিক কৰি দিম বিটিচি হোৱা নাই এইটো মই নাজানো কিন্তু বিটিচিটো 2003 চনৰ 10 ফেব্ৰুৱাৰীত যিটো চুক্তি হ'ল এইটো আমি সেইমতে আমি কাম কৰি যাম ঠিক আছে চিট শ্বেয়াৰিং এনডিএ 126টা খেলিব আৰু কি চিট শ্বেয়াৰিং কোন এইবিলাক আপোনালোকে বনোৱা নিউজে মই বনোৱা নিউজ নহয় বা মোৰ ৱাইফে এনেকুৱা নিউজ বনোৱাও নাই আপোনালোকে বনাইছে এইবিলাক নিউজ এইটো খুব চিৰিয়াছ অলপ আগতে আমি দাদা আৰু মই কথা পাতিছোঁ জয়ন্ত মল্ল দাদা আৰু মই কথা পাতিছোঁ চিএম ছাৰৰ লগত আজি আবেলি 5টা 6টা বজাত সকলো বিটিচি অঞ্চলৰ 5টা জিলাৰ যিটো ডিচি আছে ইহঁতক মাতি পেলাই আমি বহিম এই এছআৰ যিটো বিটিচি অঞ্চলৰ এছআৰটো লৈ পেলাই যিটো হুলস্থুল পৰিৱেশ হৈ আছে নিশ্চয় সমাধান হ'ব আজি কোন এইবিলাক আপোনালোকে বনোৱা নিউজে মই বনোৱা নিউজ নহয় বা মোৰ ৱাইফে এনেকুৱা নিউজ বনোৱাও নাই আপোনালোকে বনাইছে এইবিলাক নিউজ এইটো খুব চিৰিয়াছ অলপ আগতে আমি দাদা আৰু মই কথা পাতিছোঁ জয়ন্ত মল্ল দাদা আৰু মই কথা পাতিছোঁ চিএম ছাৰৰ লগত আজি আবেলি 5টা 6টা বজাত সকলো বিটিচি অঞ্চলৰ 5টা জিলাৰ যিটো ডিচি আছে ইহঁতক মাতি পেলাই আমি বহিম এই এছআৰ যিটো বিটিচি অঞ্চলৰ এছআৰটো লৈ পেলাই যিটো হুলস্থুল পৰিৱেশ হৈ আছে নিশ্চয় সমাধান হ'ব আজি মুঠতে আমাৰ চিএম ছাৰে আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু মোক আমাৰ দুইজনক দায়িত্ব দিছে আমি কথা পাতিম সমাধান কৰি দিম বাছ হৈছে